দুৰ্নীতি অনিয়মৰ ভূস্বৰ্গত পৰিণত মানকাছাৰ ফুৰাকাটা গাঁও পঞ্চায়ত। পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে অভিযোগ। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ থানা এলেকাৰ ফুৰাকাটা গাঁও পঞ্চায়তৰ সভানেত্ৰী স্বামী মুৰাদক চৰকাৰে কাম কৰাৰ বাবে প্ৰায় 17 লাখ টকাৰ আবণ্টন দিছিল। কিন্তু পঞ্চায়তৰ সভানেত্ৰী স্বামীয়ে 2 পৰা 3 লাখ টকাৰ কাম কৰি বাকী টকাখিনি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। MGNৰেগা আঁচনিৰ নামত চৰকাৰে লাখ লাখ টকা আবণ্টন দিয়াৰ পিছতো ভালদৰে ৰাস্তাৰ কাম নকৰাকৈ ফুৰাকাটা গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে লুণ্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ। ফুৰাকাটা গাঁও পঞ্চায়তৰ বাবুল মাষ্টৰৰ ঘৰৰ পৰা জলসিঞ্চনৰ এটা পথৰ কামৰ নামত সভানেত্ৰী স্বামীয়ে পঞ্চায়তখনৰ কিছুমান সদস্যৰ লগত মিলি বৃহৎ দুৰ্নীতি কৰাৰো অভিযোগ উত্থাপন হৈছে। পথৰ কাষতে লাগি থকা ছাইনবোৰ্ডখনতো খেলিমেলি কৰিছে স্বামীয়ে। রাস্তাটার কাম খারাপ করছে, ধরেন প্রেসিডেন্টে হাতে করছে মেম্বার সুদ্ধা 17 লাখ। এখন দেখেন 17 লাখের কাম করছে নাকি, এটা ধরেন 4 ফুট হাট বান্ধার কথা ছিল, এখন কয় ফুট হব দেখেন, খুব হলে 1.5 ফুট হয়েছে, 2 ফুট হয় নাই তো। সেখানে গোটে কিনে আর হেক করা নাই, খেয়ে নিজে খাই লইছে আর 17 লাখ টাকার কাম আছিল। এটা ভুরাকাটা জিবি কামারি ব্লক আর ভুরাকাটা হলো গাঁও পঞ্চায়েত রুকসানা ফরাজি। রাস্তার পয়সাখিনি খাই পেলাইছে আর কি করেছে আর মাটি ফার্স্ট একাউন্টে 17 লাখ, তার পিছতে 5 লাখ টাকা লইছিল। 5 লাখ টাকার কাম করছে, একটু কাম হয়েছে যেন। হ্যাঁ, মেশিনের কাটিছে, বালু মাটি কাটিছে। এই দিকদারি করলে রাইজের অসুবিধা, হিতর আর কি অসুবিধা আছে। সরকার এটা ইমিডিয়েট প্রেসিডেন্টের শাস্তি দেওয়া লাগে। পঞ্চায়তখনৰ সৰ্বাধিক কামতে এনেকুৱা দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। শূন্য সহনশীলতাৰ কথা কৈ গাদী দখল কৰা বিজেপি চৰকাৰ তথা বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? এনেকুৱা দুৰ্নীতিগ্ৰস্ত সভানেত্ৰী ৰুকসানা ফাৰাজী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে চৰকাৰ তথা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। মানকাছাৰৰ পৰা তুফান আলমৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ। Protibimbo Live, right news for the right people. Get GAT, which stands for Guwahati Accident Trauma and Emergency Hospital. We provide day and night services equally. In fact, we do more emergency OTs than elective surgeries. We also cater the low socio-economic strata of Assam by its illustrious cream called Hahi, which means to smile. So keep smiling with a healthy life with Gate Hospital.